প্ৰয়োজন নাই বাস্তৱ জোনাক। তুমি অবিহনে মই কেনেকৈ কটাম বুলি কিয় ভাবা? যদিহে তোমাক মোৰ পৰা আঁতৰিব দিয়াৰ কথা ভবাৰ প্ৰয়োজনেই নাই। মই অবিহনে তুমি থাকিব পাৰিবানে বুলি কিয় সোধা? য'ত তোমাৰ পৰা আঁতৰি আহি মই জীয়াম বুলি ভবাৰ প্ৰয়োজনেই নাই। ধুনীয়া সাজযোৰ গাত মেৰিয়াই কেনে লাগিছে বুলি কিয় সোধা? যদিহে তোমাক যিকোনো সাজতেই মোৰ বেয়া লগাৰ প্ৰয়োজনেই নাই। ফোনৰ পেটাৰ্ণ অথবা ফেচবুকৰ পাছৱৰ্ড খোজো বুলি কিয় ভয় কৰা? য'ত বিশ্বাসৰ মৃত্যু ঘটাই সেইবোৰ বিচৰাৰ কথা ভবাৰ প্ৰয়োজনেই নাই। মোক ঘৰত থৈ হোটেলত অকলে খোৱা নেকি বুলি কিয় সোধা? তুমি কষ্ট কৰি বনাই দিয়া টিফিনটো ডাষ্টবিনত থোৱাৰ প্ৰয়োজনেই নাই। মই মৰিলে তুমি কান্দিবানে বুলি কিয় সোধা? যদিহে তোমাক এৰি মই মৰিম বুলি ভবাৰ প্ৰয়োজনেই নাই। মই বেয়া পাম বুলি তুমি ভাল পোৱাবোৰ কিয় নকৰাকৈ থাকা? যদিহে তোমাক বেয়া পোৱাৰ কথা ভবাৰ প্ৰয়োজনেই নাই। প্ৰতিটো খোজত নিজক সোধোৱাৰ প্ৰয়োজন কি? যদি তোমাক মই সাবিত্ৰী ৰূপে পোৱাৰ কথা ভবা নাই। নিজলৈ অলপো সময় নাৰাখি মোৰ সুখৰ বাবে চিন্তা কিয় কৰা? যদিহে মই তোমাক মোৰ বন্দী হিচাপে ভবাৰ প্ৰয়োজনেই নাই।